हेलो नमस्कार मैं अनिता मैं आको एबार अन्य एटा भिडिओ লৈ আপোনালোকক স্বাগতম জনাইছো মই আজি এলোভেৰাৰ বিষয়ে আপোনালোকক কম কেনেকেনো এলোভেৰা ৰোপণ কৰিব পাৰি কেনেকে পৰিচৰ্যা কৰিব পাৰি তাৰ বিষয়ে কম মই এনেকুৱা এটা ডাঙৰ 16 ইঞ্চিৰ টাব লৈ লৈছো 12 ইঞ্চিৰ হলো হ'ব কোনো কথা নাই ইয়াতে মই হোল কৰি লৈছো 5টা মান হোল কৰি লৈছো ইয়াতে মই পাথৰ দি দিম তেতিয়া পানীটো যাতে সহজতে নিগৰি যায় এলোভেৰা নিজস্বই পানী বহুত থাকে সেইভাবে পানী বেছি ই পছন্দ নকৰে মই ইয়াতে পাথৰবিলাক দি দিছো যাতে পানীটো ফুলি লোৱাত সহায় হয় এতিয়া মই কি ব্যৱহাৰ কৰিছো আপুনি চাই ল ইয়া মই দিছো 30% বালু দিছো ইয়া মই নরমাল আমাৰ বাগিচাৰ মাটি দিছো আৰু 10% দিছো মই কোকোপিটছ মানে এটো নাৰিকলৰ বাকলিৰ পৰাই বনোৱা হয় এতিয়া মই চাবছো কেনেকে দিম এতিয়া মই শুকন গোবৰ দিছো কেঁচু সাৰ থাকিলে বেছি ভাল হয় মোৰ কেঁচু সাৰ নাই কাৰণে মই শুকন গোবৰে দিও এতিয়া গুটেখিনি ভালদৰে মিক্স কৰি টাবটোৰ ভিতৰত দি দিম টাবটোৰ ভিতৰত এনেকৈ দি দিম চাব যাতে পাথৰকিটা গুচি নাযায় নহলে পানীটো ৰৈ যাব গুটেখিনি মিক্স কৰি দিছো এলোভেৰা ছাল আৰু চুলিৰ বাবে আপোনালোকেটো জানে কিমান লাভদায়ক এলোভেৰা সবৰে ঘৰতে ৰুব পাৰি সহজতে টাব কিনি আনি এনেকে যদি বেলকনিটো ৰাখিব পাৰে বেছি মানে ৰুবৰ দিনা বেছি ৰ'দত ৰাখিব নালাগে অলপ ছায়া জাগাত ৰাখি দিব লাগে নহলে পুলিটো নাবাচে এতিয়া মই ইয়াৰ পৰা এটা উপযুক্ত পুলি উলিয়াই লম মই এটো বহুত পুৰানা হৈ গৈছে টাবটো পুলিবিলাক মানে ভাঙি বেলেগত ৰুব লগা হৈ গৈছে বহুত দিন সোৱাই হোৱা নাই এতিয়া মই ইয়াৰ পৰা এটা পুলি উলিয়াই লম এতিয়া চাওক আমি এটা ধুনিয়া মানে উপযুক্ত পুলি উলিয়াই লৈছো বেছি ডাঙৰ পুলি হলো হয়তো বেছি ভাল নহব এই কাৰণে মই এটা সৰু সাইজৰ পুলি উলিয়াই লৈছো ইয়াৰে আপনি এটা কথা মন কৰিব ইয়াৰ যাতে পাতটো মাটিত লাগি নাথাকে নহলে গেলি যাব এনেকে টিপি দিব আপনি ইচ্ছা কৰিলে দুটাও ৰুব পাৰে কিন্তু মই এটাই ৰুইছো কাৰণ বেছি ৰুলে বেছি ইয়াৰে আকৌ হিপাৰ পৰা আকৌ পুলি ওলাবই নে এই কাৰণে এটাই দিছো মই এ আপুনি দেখিছেনে মই কলাৰ বাকলি কণীৰ বাকলি আৰু আলুৰ বাকলি 3 দিন আগতে তিয়াই থৈ দিছিলো আৰু এতিয়া মই সেকি 5 লিটাৰ পানীত মিক্স কৰিম এটো ভিটামিন বুলি কয় এটো গুটেখিনি মই গছতে ব্যৱহাৰ কৰিম এটো 15 দিনৰ মুৰে মুৰে আপুনি দিব পাৰে এইটোৰ কাৰণে গছজোপা বেছি বাঢ়িব আৰু দেখাটো ধুনিয়া হ'ব সেউজিয়া হৈ থাকিব ইয়াতে মই মিক্স কৰি মই গুটেবিলাক গছতে দিম প্ৰথমে ইয়াতে দি লৈছো মই এটো এদিন বা দুদিন ছায়া জাগাতে ৰাখি থৈ বেছি ৰ'দত ৰাখিলে হয়তো পুলিটো নাবাচিবও পাৰে